প্ৰথম দিন আৰু প্ৰথম দিনতে এনেকুৱা মানুহ ভিৰ নহয় আৰু আমি এইটো মানে মেইন গেট এই আছে মেইন গেট আৰু এতিয়া যাম জোনবিল মেলা ক'ত ক'ত কি ডিটেইলছ জোখাম গতিকে 2-3 দিন হ'ব না আপোনালোকে আহিব লাগিব চাব লাগিব ক'ত ক'ত দিছে ডিটেইলছ জোখাই আছোঁ ব'লক যাব লাগিব ভাবিছিলোঁ আজি প্ৰথম দিন মানুহ কম হ'ব কিন্তু চাওকচোন মানুহ কিমান মানুহ আহিছে প্ৰথম দিনতে ইমান মানুহ আহিছে বা আৰু লাষ্টতো ক'বই নালাগে লাষ্টৰ দিন কিমান মানুহ হ'ব গতিকে আপোনালোকে যিমান পাৰে সোনকালে আহক মানুহ কিবা বাচি যাওক আৰু ক'ত ক'ত কিবা দুখাই আছোঁ বাৰু ফাৰ্ষ্ট আপোনালোকে জোনবিল মেলা গেটৰ পৰা আহি সোমাই দেখিব আপোনালোকে চাওক এইটো হয়তো বাণিজ্যিক মেলা এইপিনে যে আপোনালোকে বাণিজ্যিক মেলাত কি আছে মোৰ ডিটেইলছ চাব আমি ভিডিঅ'লৈ নাযাওঁ সন্মুখতে প্ৰায় লগ হৈছোঁ মানে কি সন্মুখতে আপোনালোকে কি পাব সেই ৰখাইছোঁ আৰু চাব বাণিজ্যিক মেলা আপোনালোকে যাব পাৰে ভিতৰত আপুনি যাব পাৰে কি চাব পাৰে আৰু নেক্সট ঘূৰি আহিলোঁ এইপিনে চাউণ্ড জুম কৰি আপোনাৰ ইয়াত দূৰৰ পৰা ধৰিছে দূৰত আপোনাৰ বহুত কিবা কিবি আছে খেলা ধেলা আপুনি তাত যায় কৰিব পাৰিব আৰু নেক্সট আহিলোঁ আমাৰ লোকেল যিটো আমাৰ তিৰুৱাসকলৰ যাক কয় মানে কি আপোং কিবা কিবি আৰু যোনে যি কয় গাহৰি মাংস কিবা মানে একদম চব পাব গেলা কিবা কিবি যি খায় তেওঁলোকৰ বাবে স্পেচিয়েল ঠাইখিনিত আপোনালোকৰ আহি এদিন দাস খাব পাৰে আপোনালোকে ইয়াতে এতিয়া যাম মেইন মঞ্চলৈ আহিছোঁ যেতিয়া জোনবিল আহিছোঁ যেতিয়া মঞ্চত আজি কোন আহে কি কথা মানে উদ্বোধনী হ'ব ন আজিৰ পৰা আৰু উদ্বোধনী হৈ আছে এইটো হৈ গ'ল মেইন মঞ্চ তাত যাই পেলাই অলপ সময় বহিম মানে যিমান জেগা ঘূৰিছোঁ ঘূৰি আহি মানে বহিব লাগিব সেইকাৰণে বেষ্ট সুবিধা জেগা সেইখিনিয়ে আৰু ইয়াৰ চাইটো হ'ল চাংঘৰ বনাইছে আৰু বিভিন্ন ঘৰ কিবা কিবি বনাই থৈছে ওচৰলৈ গৈ নিশ্চয় দেখা পাম আজি কাৰ্বি নৃত্য প্ৰদৰ্শন কৰিবৰ কাৰণে ভাবিছিলোঁ মিটিঙত অলপ বহিম কিন্তু বহিব নোৱাৰিলোঁ মানে চিট খালী নাই পূৰা মানুহ পূৰা ভিৰ হৈ আছে পূৰা খালী হৈছে আৰু সেইবাবে বজাৰলৈ আহিলোঁ বজাৰ আছে আমাৰ গাঁৱৰ মামীহঁতে আহি ইতিমধ্যে প্ৰস্তুত হৈ গৈছে ইয়াত ঘৰ চৰ বনাই ইয়াতে মানে থাকি বস্তু বনাই খোলাব লাগিব ন আজি ৰাতিটো মানে আজি প্ৰথম দিন আজিয়ে মানে আপোনাৰ কি কয় যিটো নিয়ম আমাৰ ফ্ল'ৰীয়া মানুহে আনিব জা জলপান পিঠা পনা আনিব আৰু তেওঁলোকে আধা আলুত যি আছে সকলোবোৰ সলাই কৰি নিব আৰু সেইবাবে গাঁৱৰ মামীহঁতে মানে আজি আহি পূৰা আমাৰ তম্বু মানে পূৰা সাজু হৈ ৰৈ আছে এইবিলাক চব মামীহঁতৰ তম্বু আৰু এটা কথা মানে কি সিহঁতৰ আহিছে ন আহাৰ মানে কি ঘৰ আহি আছে কিছুমান বনাইছে নতুনকৈ বনাইছে কাৰণ আজি প্ৰথম দিন সেইকাৰণে সকলোবোৰ বনাইছে থাকিব 2 দিন থাকিব তাৰপিছত সম্পূৰ্ণ মেলা শেষ গুচি যাব এই আছে পূৰা খে আনা পূৰা জোৰ চলি আছে মানে কি ৰাতি ঠাণ্ডাৰ বাবে খে পূৰা আনি আছে ইয়ালৈ খে লৈ পূৰা উমলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী তেখেতে আমাৰ মাজত প্ৰৱেশ কৰিছে আমি বহু ধন্য হৈছোঁ এয়া ৰাইজৰ লগত কথোপকথন কৰিছে আহিছে ৰাইজক সাক্ষাৎ কৰিছে তেখেতে